সকলোকে স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'ৰ সৈতে। আৰু এতিয়া মই ৰাতিপুৱাই আজি গা পা ধুই আহি ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ, কাৰণ আজি হৈছে মোৰ জন্মদিন। আৰু এতিয়া মই গা পা ধুই আহি ভাবিছোঁ যে কি মন্দিৰৰ পৰা এপাক আহোঁ আৰু চাকি এগছি জ্বলাই তাতে ভগৱানৰ ওচৰত সেৱা লৈ আহোঁ, যাতে তেওঁ মোক সদায় ভাল বেয়াৰ পথ দেখুৱাই দিয়ে। আৰু লগতে আপোনালোকেও আশীৰ্বাদ কৰিব যাতে মই সদায় শান্তিতে থাকিব পাৰোঁ। গধূলিতে চাকি এগছি জ্বলাব আহিছোঁ মই মোৰ জন্মদিন বুলি। ব'লক আপোনালোকক এই দৌলটো আজি মই ভালদৰে দেখাম। এয়া চাওক দৌলটো। শিৱৰাত্ৰিৰ সময়ত বহুত সুন্দৰকৈ সজাই তোলা হয় এই দৌলটো, আৰু বিভিন্ন ঠাইৰ পৰা মানুহ আহি ইয়াতে ভৰি পৰেহি। আপোনালোকে যিসকলে অহা নাই ইয়াতে এবাৰ আহি চাই যাবচোন, বহুত ধুনীয়া ঠাই হয়। এতিয়া মই ইয়াতে চাকি এগছি জ্বলাই লওঁ, লগতে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ তেওঁ যাতে সদায় মোৰ দুয়োখন ঘৰকে সদায় ভালে কুশলে ৰাখে, লগতে আমাৰ আহিব লগা দিনবোৰো যাতে আমি ভালদৰে পাৰ কৰিব পাৰোঁ। এয়া দৌলৰ সন্মুখভাগৰ দৃশ্য, কাষতে এয়া দেৱী দৌল। এই দৌলটো নিৰ্মাণ কৰোৱাইছিল স্বৰ্গদেউ শিৱসিংহৰ পত্নী ৰাণী অম্বিকা দেৱীয়ে। আপোনালোকে সকলোৱে জানে, তথাপিও মই মোৰ ভিডিঅ'টোতো জনাই থলোঁ আৰু আপোনালোকক। এয়া দৌলৰ পাছফালৰ দৃশ্য, কাষতে আছে শিৱসাগৰৰ বৰপুখুৰীটো, আৰু এই পুখুৰীটো একে ৰাতিৰ ভিতৰতে খন্দুৱাইছিল বুলি জানিব পাৰিছোঁ। এই চাওক জগদাৰি গছবোৰ বৰ ধুনীয়াকৈ সজাই থোৱা আছে। মন্দিৰৰ পৰা আহিলোঁগৈ এতিয়া। মন্দিৰৰ পৰা আহি মনটো বহুত ভাল লাগিছে চাকি গছি জ্বলাই। এটা কথাত অলপ দুখো লাগি আছে, কাৰণ আজিৰ দিনটোত মিষ্টাৰ মোৰ ওচৰত থাকিব নোৱাৰিলে মানে, আৰু তেওঁ যিহেতু নায়েই, সেইবাবে ঘৰতে অকণ সৰু সুৰাকৈ মানে আয়োজন কৰিছোঁ আৰু অকণমান, আৰু সেয়াও আপোনালোকক দেখাই থাকিম। গতিকে আপোনালোকে মোৰ ভিডিঅ'টো চাই
চব আপোনালোকেও আশীৰ্বাদ কৰিব তাই যাতে হাঁহি ফূৰ্তিৰে থাকে। এয়া চাওক, বাৰ্থডে বুলি মায়ে মোক গিফ্ট কৰিছে। বৌয়ে পুৰা বনোৱাত ব্যস্ত হৈ আছে। এফালে মাছ ফ্ৰাই কৰি আছে আৰু এয়া মাছ ফ্ৰাই কৰিব বাকী আছে, আৰু এফালে মাংস বনাবলৈও বাকী আছে, আৰু অলপ ফ্ৰাই কৰি হ'ল আৰু মাছ। আৰু বৌয়ে মেইন মানুহ হৈ আছে। আৰু এইফালে চাই দিয়া, এইফালে এয়া গাহৰি ৰেডি হৈ গৈছে, আৰু এইফালে মায়ে বনাইছে গাহৰি, আৰু এইফালে বৌয়ে বনাইছে মাছ ফ্ৰাই কৰি আছে। এইফালে চাই দিয়ক দুইজনীয়ে। মায়ে কাণফুলিটো কেলৈ খুলি থ'লে? এইফালে মোৰ ননদে বাৰ্থডে বুলি পোলাও বনাব লৈছে। বাচমতি ৰাইচ লৈছোঁ, আৰু এয়া গৰম মছলা যিমানখিনি আছে, দালচেনি, ইলাচি আৰু জিৰা, এয়া অলপ মটৰ লৈছোঁ, ঘিউ লৈছোঁ, অলপ চেনি লৈছোঁ, তাৰপাছত তেজপাত লৈছোঁ, এয়া গাজৰ, এয়া চিকেন ষ্টক, আৰু এয়া পিঁয়াজ লৈছোঁ। ব'লক তেনেকৈ কেনেকৈ বনাই আপোনালোককো দেখাই থাকিম, চাই থাকিব। প্ৰথমে ঘি দি লৈছা ন? তাৰপিছতে কি দিছা? জিৰা দিছোঁ, আৰু এইফালে এয়া কি দিলা? তেজপাত দিলা ন? এতিয়া চেনিখিনি অলপ চফ্টলৈকে ভাজি ল'ম। এতিয়া পিঁয়াজখিনি হৈ গৈছে প্ৰায়। এতিয়া মই মটৰ আৰু সৰু সৰুকৈ কাটি লোৱা গাজৰ দিছোঁ। এতিয়া নিমখ দিম, নিমখ কমকৈ দিব, বেছি নিমখ। এতিয়া কাজু দিছোঁ আৰু কিচমিচ। আমি বেছি খাই ভাল পাওঁ, সেইকাৰণে বেছিকৈ দিছোঁ। আপোনালোকে যদি কমকৈ ভাল পায় কমকৈ দিব। এতিয়া অলপ লৰাম। ইয়াত ঘি দিছোঁ ফাৰ্ষ্ট, তাৰপিছত জিৰা, গৰম মছলা, তেজপাত, তাৰপৰা পিঁয়াজ দি ভাজি লৈছোঁ। তাৰপিছত কাজু, মটৰ আৰু খিচমিচ, আৰু এইখিনি ভাজি আছোঁ। এইখিনি আমি 15 মিনিটমান ভাজিলোঁ, মানে সকলোখিনি একেলগে। এতিয়া মই চাউলখিনি দি দিম। এইখিনি আমি বাচমতি চাউল লৈছোঁ। বাচমতি চাউলখিনি অলপ ধুই পিনি লৈছোঁ, মুকিওৱা নাই। এতিয়া এইখিনি 5 মিনিটমান ভাজিম, আৰু ভাজোঁতে অলপ সাৱধানে ভাজিব, কাৰণ চাউলখিনি ভাগি যোৱা চান্স থাকে, সেইকাৰণে লাহেকৈ ভাজিব। এতিয়া যিখিনি আমি চিকেন ষ্টক বনাইছিলোঁ, তাৰ যিখিনি থাকি গ'ল ইয়াতে মিক্স কৰি দিম। এতিয়া খাই আৰু টেষ্টি লাগিব। এতিয়া ইয়াত অলপ ঘি দিম, কাৰণ লাগি যোৱা চান্স থাকে, সেইকাৰণে অলপ ঘি দি ষ্টক দি দিম। চিকেন ডুব যোৱাকৈ পানী দিব,
অভাৰ নিদিওঁ নহ'লে ভাতখিনি পেটপেটীয়া হৈ যাব এটা চিটি মৰাই পিনি হৈ যাব এটা চিটি মাৰিলে হৈ যাব আৰু এতিয়া অলপ ঘি দি দিম ওপৰত একেবাৰে লাষ্টত ঘি দি দিছা না লাষ্টত ঘি দি দিছোঁ এতিয়া বন্ধ কৰি দিম এতিয়া খুলি চাওক চব ইমান ধুনীয়া চাওক বহুত ধুনীয়া লাগিছে চাউল না এতিয়া অলপ খুলি হাৱাটো মানে অলপ ঠাণ্ডা হোৱালৈকে এনেকৈ উলিয়াই দিব তেতিয়া আৰু এটা এটা হ'ব ভাত এয়া আমাৰ খানা ৰেডি হৈ গ'ল এফালে আছে মাটি দালি আৰু এয়া চাটনি আৰু এয়া প্লেন দালি আৰু এয়া মাছ ফ্ৰাই আৰু এয়া হৈছে পোলাও এয়া হৈছে চিকেন আৰু এয়া হৈছে পৰ্ক ড্ৰাই ফ্ৰাই খানা ৰেডি হৈ গ'ল ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ আজিলৈ ভিডিঅ'টো ইমানেই আৰু যিসকলে মোৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব